আজি আকৌ আপোনালোকৰ ওচৰত নতুন ভিডিঅ' লৈ আহিছোঁ মই আপোনালোকে চাব পুৰা ভিডিঅ' চাব আপোনালোকে চাই থাকক তো মই আজি জংগলত ফুৰিব আহিছোঁ কাম আছে জংগলত মানে আমাৰ গোহালি ঘৰ মোটামুটি শেষ হৈ গেল ভাঙিব আৰু অলপমান হাৱা বাতাস দিলে ভাঙি পৰিব তাৰ কাৰণে এই জংগলত বাঁহ কাটিব আহিছে বাঁহবিলাক বড় বাঁহ বুলি কয় আকৌ কাটি লৈ যাব লাগিব অৱস্থাই নাই গোহালি ঘৰত কাম কৰিব সময়ো নাপায় আজি ৰবিবাৰ তাৰ কাৰণত আহিলোঁ তো এইটোকে আপোনালোকক ভিডিঅ'টো চাব কেনেকুৱা বনাই তো বড় বাঁহ ডাঙৰ ডাঙৰ যিটো ভুৰকা বাঁহ বুলি কয় ইফালে কাঠ আহি বাজে আৰু জংগলত না কাটা মেলা থাকে এই ভুৰকা বাঁহ বড় বাঁহ কাটি আছে ইফালে কুঠাৰ দি কাটি আছে দাও দি কাটলে ভাঙি যাব যে তো চপা আছে বিৰাট শকত আছে ষ্ট্ৰং এই ভুৰকা বাঁহটো কাটিব আহিছে আমি জংগলত এটাই ওজন আছে ইয়াছা বহুত ডাঙৰ তো মই কাটিখিনি উঠাই লৈ আনি আছোঁ বহুত ওজন আছে এটা গাছৰ ওজন আছে মোটামুটি ইয়াক উঠাৰ দি কাটছি বহুত ডাঙৰ হয় এই বাছটো ভুৰকা বাছ বহুত ওজন আছে আজিকালি দেখাই নাযায় পোৱাই নাযায় বহুত জংগল ভিতৰৰ পৰা কাটি আনিছোঁ কি কৰিম আৰু আজি ৰবিবাৰ দিন কৰিব লাগিব নহ'লে কালি সময় নহ'ব কালি সোমবাৰ আকৌ ডিউটিত যাব লাগিব তাৰ কাৰণত আজি সময় পোৱাৰ কাৰণে কৰি কাটি আনিছোঁ তো চাব আপোনালোকে অৱস্থাবিলাক গোহালি ঘৰৰ আমাৰ অৱস্থা নাই ঘৰৰ গোহালি ঘৰৰ চাব আপোনালোকক দেখি আছে কেনেকুৱা বনাই চাব অৱস্থা গোটাই ভাঙিছে আৰু অলপমান হাৱা বাতাস দিলে ভাঙি যাব পুৰি যাব অৱস্থাই নাইকিয়া হৈ গৈছে মোটামুটি 2 বছৰমান হৈছে বনোৱা এইটো ভুৰকা বাছ দি বনোৱা নাছিল এই ভুৰকা বাছ বেলেগৰ পৰা কিনি লৈছোঁ উপায় নাই নিজৰ নাই কিনিব লাগিব গোটাই এইফালেতো ভাঙি শেষ পুৰিছে আৰু তলত পৰে আৰু অলপমান হাৱা দিলে শেষ আৰু অৱস্থা তো আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম মই আপোনালোকে চাব কেনেকুৱা বনাই বেলেগ দুজনক মই হায়াৰ কৰি আনিছে সিহঁতক আজি বনোৱাৰ কাৰণে কাৰণ অকলে নোৱাৰিব আজি নবনালে টাইমেই নাই আৰু এটা বস্তু আপোনালোকক দেখাম আপোনালোকে এই বস্তুটো খাই নাই আমি নৰসিংহ বুলি কয় তো দালিত দি খালে আৰু বৰা বনাই খালে মজা লাগে মস্তি লাগে দেই বহুত ভাল লাগে খাই আপোনালোকে খাই নাই কমেণ্ট কৰি জনাব মই কিন্তু বিৰাট ভাল পাই দালিত দিলে আৰু বৰা বনালে পকৰা বনালে ভাল লাগে এইটো বহুত লম্বা আমি দুজন উঠাই লৈ আনি আছে এই বোলে অকলে নোৱাৰে আমি দুজন উঠাই লৈ আনি আছোঁ বহুত লম্বা পুৰা দি বিশেষ চুৰমাৰ
পুৰা চুৰমাৰ কৰি দিল, নতুন কৰি বনাব। তো খুঁটিবিলাক গাড়ী আছে, গোটাই চুৰমাৰ কৰি দিল ভাঙি পুৰানাটা। নতুন খুঁটিবিলাক লগালোঁ। তো মোটামুটি কমপ্লিট হ'ব আৰু। টিন বান্ধি আছে, এই ওপৰত মানুহ এজন উঠিয়া বান্ধি আছে। এইবিলাক পুৰা বান্ধা হৈ গ'ল। কাৰণ আৰু বৰষুণৰ দিন আহিল, কোনো ঠিক নাই কোনদিনা আহে, তাৰ কাৰণে বান্ধি লৈছোঁ। আৰু অলপমান বাকী আছে। তো আমাৰ আগৰ গোহালি ঘৰটো এনেকুৱা আছিল, এতিয়া এনেকুৱা হ'ল। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। এইটো হ'ল নতুন কৰি বনোৱা, গোটাই চেঞ্জ কৰি দিছে, অকল টিনখিনি পুৰানা লগোৱা হৈছে। ওপৰৰ খুঁটিডাল গোটেইখিনি চেঞ্জ কৰি দিয়া হৈছে।